হেল্ল' এভৰিৱান, যিবিলাক কৰ্ম বা বিভিন্ন কাম কৰাৰ ক্ষেত্ৰত যদি আমাক আন্তৰিক মনে বাধা আৰোপ কৰে বা আমি কৰাৰ পিছত ৰিগ্ৰেট ফিল কৰোঁ, আমাক অৱচেতন মনে কেতিয়াবা বাধা আৰোপ কৰে। অৰ্থাৎ ভাল কৰ্ম নহয়, বেয়া কৰ্ম, অৰ্থাৎ জীৱ হত্যা হ'ব পাৰে বা পৰচৰ্চা হ'ব পাৰে, বিভিন্ন কাম হ'ব পাৰে। এইবোৰ কৰাৰ ক্ষেত্ৰত আমাক কি অৱচেতন মনে আমাক কেতিয়াবা বাধা আৰোপ কৰে বা ছেক্সুৱেল বেয়া এক্টিভিটি হ'ব পাৰে, বিভিন্ন হ'ব পাৰে। সেইটো আমি কিন্তু কৰাৰ পৰা সদায় বিৰত থাকিব লাগে। কাৰণ কিয়? আমাক ভাল কৰ্ম কৰাৰ ক্ষেত্ৰত কিন্তু কেতিয়াও আমাক কি অৱচেতন মাইণ্ডে বা যিটো আমাৰ ভিতৰৰ এটা মন আছে, সেইটোৱে মনে কিন্তু আমাক কেতিয়াও বাধা আৰোপ নকৰে। সেইটো কৰাৰ ক্ষেত্ৰত আমি সদায় যদি আমি বেয়া কৰ্মটো কৰোঁ, তেতিয়াহে আমি মনে মনে দুখী হৈ পৰোঁ, কিন্তু ভাল কৰ্মটো কৰিলে আমি কেতিয়াও দুখী হৈ নপৰোঁ। আৰু অৱচেতন মনে সেই কৰ্মটোহে বাধা দিয়ে যিটো বেয়া। আৰু ভাগৱত গীতাত কি আছে? প্ৰথম অধ্যায়ত আছে যে কি, যিটো কৰ্মৰ ফল মানে কি বেয়া বুলি মানে আমাৰ আন্তৰিক মনে কয়, আৰু সেই ফলটোৰ মানে কেতিয়াও মানে ফিউচাৰত ভাল হ'ব নোৱাৰে। ডেফিনেটলি 110% কিন্তু বেয়াই হ'ব। এইটো আছে গীতাৰ প্ৰথম অধ্যায়ৰ মানে 2 নম্বৰ না 3 নম্বৰ শ্লোকত আছিলে। ঠিক তেনেদৰে সেইকাৰণে আমি বোলো আমাৰ সদায় মনৰ কথাটো বা আন্তৰিক মনৰ কথাটো শুনিব লাগে বিভিন্ন কামৰ ক্ষেত্ৰত। আৰু কামৰ তেনেকুৱাকৈ যদি আমি শুনো, তেতিয়াহ'লে আমাৰ নিজৰ পৰা ভুল হোৱাৰ চান্স বহুত কমি থাকে। ভিডিঅ'টো কেনে পালে জনাব, আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ এই পেজটো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ফ'ল' কৰিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।